हेलो हाय नमस्कार সকলোকে আৰু আপোনালোকক পুনৰ এবাৰ মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি লৈ আহিছো আপোনালোকলৈ এটা হাঁহৰ টেষ্টি ৰেচিপি আৰু আপোনালোকে খাই চাগে তেনেকৈ তথাপিও এনেকৈ বনাই চাব মই মায়ে বনোৱা নিচিনা মই নবনাও আজি মায়ে বনাব তেনেকৈ খাই চাব আপোনালোকে ভাল পাব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে হাঁহ আজি বনিব কোমোৰাৰ লগত এইফালে কোমোৰা তাৰ পাছত ইয়াত আছে পিঁয়াজ আদা নহৰু তেজপাত এইফালে কেঁচা জলকীয়া তাৰ পাছত এইফালে আলু তাৰপিছত ইয়াত এই হাঁহ মাংসখিনি ইয়াত পিঁয়াজ মিঠাতেল আৰু সয়া সচ 1 চামুচ দি পেলাই আৰু নিমখটো দি পেলাই এইখিনি ধুনীয়াকৈ সানি পেলাই ফ্ৰিজত আধা ঘণ্টা থোৱা হ'ল তাৰপিছত এতিয়া এইখিনি ভাজা যাব আৰু এইফালে কেৰাহী গৰম হ'ল ইয়াত এতিয়া তেল অকণমান দিব মায়ে আৰু এইফালে কুক ৰেডি হৈ আছে আৰু কিবা এটা কৈ দিয়ক আপুনি হাই আজি প্ৰথম ভিডিঅ' আপোনালোকে ভাল পাব আৰু বনাই চাবচোন আৰু এইফালে তেজপাত দিলে তাৰপাছত ইয়াত শুকান জলকীয়া আৰু তেজপাত দিলে আৰু এতিয়া দিলে পাঁচফোৰণ কেইটামান দিলে এতিয়া দি দিছে পিঁয়াজ ইয়াত লোৱা হৈছে দুটা আৰু এইফালে এতিয়া পিঁয়াজটো মজাই আছে আৰু এতিয়া দিছে ইয়াত নহৰু আৰু এইফালে ভাতৰ চিটি মাৰিলে আৰু কেঁচা জলকীয়া আৰু নহৰু দিলে এতিয়া এইখিনি আকৌ মজাব অকণমান দেৰি কেঁচা গোন্ধটো যোৱালৈকে মানে এতিয়া কি দিব হালধি এতিয়া দিব ইয়াত হালধি নাই নিদিলোঁ ইয়াত হালধি 2 চামুচ জিৰা 2 চামুচ দিছে আৰু ধনিয়া 2 চামুচ আৰু এইফালে ৰং জলকীয়া দিছে 1.5 চামুচ তাৰপিছত এতিয়া আকৌ এইটো মজাব অলপ দি এতিয়া দিছে আদা দি পেলাই এইখিনি আৰু অকণমান দি মজাই আৰু এতিয়া ইয়াত দি দিছে মাংসখিনি আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিব এতিয়া এই পানীখিনি মানে নোহোৱা হোৱালৈকে অকণমান শুকাই যোৱালৈকে ভাজিব তাৰপাছত ইয়াত কোমোৰাটো দিয়া হ'ব কাৰণ কোমোৰাৰ পৰা আকৌ পানী ওলাবই যিহেতু এতিয়া ইয়াত দিব অকণমান জালুকৰ গুড়ি তেলটো ওলাই আহিছে ওপৰত দেখিছে এতিয়া ইয়াত দিয়া হ'ব আলু চাওক আপোনালোকে দেখিবলৈ কিমান টেষ্টি লাগিছে খাবলৈ আৰু টেষ্টি লাগিব এতিয়া এইখিনি অকণ মাছ খালে এতিয়া ইয়াত দিব কোমোৰা এতিয়া ইয়াত নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব নিমখটো এইখিনি এতিয়া সিজালৈকে ৰাখিব লাগিব ঢাকন লগাই পেলাই সিজাব তাৰপিছত সিজালে খাবলৈ পৰা হ'ব আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু এইফালে ৰেডি হৈ গ'ল হাঁহৰ মাংস ট্ৰাই কৰি চাব ভাল লাগিছিলে খাবৰ কাৰণে